মোবাইলৰ কল স্ক্ৰীন এটা ক্লিকতে আগৰ দৰে ঠিক কৰি লওক যাৰ বাবে আপুনি প্ৰথমে আপোনাৰ মোবাইল ফোনত থকা ফোন এপত টিপি ধৰক আৰু তাৰ পাছতে এপ ইনফো নামৰ এটা অপচন দেখিবলৈ পাব এই এপ ইনফোত ক্লিক কৰক এপ ইনফোত ক্লিক কৰাৰ পাছত অতি সহজে আপুনি আপোনাৰ মোবাইলৰ কল স্ক্ৰীন পূৰ্বৰ দৰে ঠিক কৰি ল'ব পাৰিব প্ৰথমে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে আপোনাৰ দৰে হাজাৰ হাজাৰ লোকে জানিব পাৰে মোবাইলৰ কল স্ক্ৰীন কেনেকৈ ঠিক কৰিব পৰা যায় ইয়াৰ পাছতে কিনাৰত 3 ডট দেখিবলৈ পাব এই 3 ডটত আপোনালোকে ক্লিক কৰক 3 ডটত ক্লিক কৰাৰ পাছত আনইনষ্টল আপডেটছ এই অপচনটোত ক্লিক কৰক কিছুমান মোবাইলত আনইনষ্টল আপডেটছ এই অপচনটো মোবাইলৰ স্ক্ৰীনৰ তলফালে দেখিবলৈ পাব এই অপচনটোত ক্লিক কৰাৰ লগে লগে এটা অপচন দেখিবলৈ পাব কেনসেল আৰু ওকে য'ত লিখা আছে ৰিপ্লেচ দিছ এপ উইথ দ্য ফেক্টৰী ভাৰ্জন অল ডাটা উইল ৰিমুভ ইয়াৰ পাছতে আপুনি ওকে অপচনত ক্লিক কৰক ওকে অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ কলিং স্ক্ৰীন পূৰ্বৰ দৰে ঠিক হৈ যাব বিশ্বাস নকলে এতিয়া আপুনি যিকোনো এটা নম্বৰত কল কৰক আৰু চাওক পূৰ্বৰ দৰে ঠিক হৈ গৈছে কলিং স্ক্ৰীন